লা ইয়াযুকুনা ফিহা বারদান ওয়ালা শারাবা। আৰু এই যে সীমা লংঘনকাৰীসকল, এই অত্যাচাৰীসকল, মানে যিসকল জাহান্নামত অৱস্থান কৰিব, এওঁবিলাকে লা ইয়াযুকুনা ফিহা, মানে তাত গৈ তেওঁলোকে একো আস্বাদন নকৰে, টেষ্ট নকৰে, কুছ চখেগা নেহি, বাৰদাও ওয়ালা শাৰাবা, কোনো শীতল কোনো বস্তু অথবা পানী জাতীয় কোনো বস্তু, কোনো পনীয়, কোনো ড্ৰিংক তেওঁলোকে নাপাব জাহান্নামত। কিন্তু যুগ যুগান্তৰ তেওঁলোক থাকিব, এইবোৰ বস্তু নাপায়, যিবোৰ দ্বাৰা তেওঁলোকে অলপ ছেটিছফেকশ্যন তেওঁলোকে লাভ কৰিব পাৰিব, এনেকুৱা কোনো বস্তু তেওঁলোকে তাত নাপাব। পাব কিন্তু পিছৰ আয়াতত চাওক, ইল্লা হামিমাও ওয়া গাসসাকা, ইল্লা কিন্তু পাব, ইল্লা মানে একসেপ্ট, EXCEPT, একসেপ্ট মানে বাহিৰে, তাত একোৱেই তেওঁলোকে টেষ্ট নকৰে, একোৱেই তেওঁলোকে পান কৰিব নোৱাৰে, ঠাণ্ডা আৰু পানীজাতীয় বস্তু কিন্তু বাদে, ইল্লা হামিম ওয়া গাসসাকা, গৰম পানী, ফুটন্ত গৰম পানী আৰু পুজ, যিবোৰ ঘাঁচা হ'লে মানুহৰ গাৰ পৰা ওলায়, এইবোৰ পাব। ঠাণ্ডা পানীয় কোনো বস্তু নাপাব, কিন্তু পাব কেৱল মাত্ৰ ফুটন্ত গৰম পানী আৰু পুজ। যেতিয়া তেওঁলোকে পানীৰ পিয়াহত অস্থিৰ হৈ যাব, তেতিয়া আল্লাহ ৰাব্বুল আলামিনৰ ফেৰিস্তাসকলে এওঁলোকক কি দিব, যে ফুটন্ত গৰম পানী আৰু পুজ খাবলৈ দিব। জাযাআন উইফাকা, আৰু এইটোৱেই হৈছে এওঁলোকৰ বাবে উপযুক্ত প্ৰতিফল। দুনিয়াত তেওঁলোকে যি বাহাদুৰি দেখুৱাইছিল, যিদৰে আল্লাহৰ আয়াতক অৱমাননা কৰিছিল, যিদৰে ইছলামৰ কথাবোৰক তেওঁলোকে গুৰুত্ব দিয়া নাছিল, তো এইটো তেওঁলোকৰ কাৰণে উপযুক্ত প্ৰতিফল। তেওঁলোকে যি বেয়া কাম কৰিছিল তাৰ প্ৰতিফল এইটো উপযুক্ত, এইটোৱে পাৰফেক্ট প্ৰতিফল। পিছৰ আয়াতত চাওক, ইন্নাহুম কানু লা ইয়াৰজুনা হিসাবা, আৰু এওঁলোকে কোনো আশাই কৰা নাছিল, ইন্নাহুম কানু লা ইয়াৰজুনা হিসাবা, যে হিচাপ যে এদিন হ'ব, এই হিচাপৰ আশা তেওঁলোকে কৰা নাছিল, বা এই সম্পৰ্কে তেওঁলোকে ধাৰণাই কৰা নাছিল যে আমি এদিন হিচাপ দিব লাগিব। আজি যে অত্যাচাৰ কৰি আছোঁ জনগণৰ ওপৰত, আজি যে মানুহৰ ধন মাল লুট কৰি আছোঁ, আজি যে মানুহক কষ্ট দি আছোঁ, আল্লাহৰ যে অবাধ্যতা কৰি আছোঁ, এদিন যে হিচাপ হ'ব, এই বিষয়ে এওঁলোকে চিন্তাও কৰা নাছিল, কোনো আশাও কৰা নাছিল যে এনেকুৱা এটা দিন আহিব। আৰু এইটো চিন্তা যদি কাৰোবাৰ মাজত থাকে, এওঁৰ দ্বাৰা জুলুম নহ'ব, অত্যাচাৰ নহ'ব, এওঁৰ দ্বাৰা গুনাহ নহ'ব। পিছত চাওক, ওয়াকাযযাবু বিআয়াতিনা কিযাবা, আৰু এওঁলোকে কি কৰিছিল, আমাৰ আয়াতসমূহ, ইয়ানি কোৰআনৰ আয়াতসমূহ, আল্লাহ ৰাব্বুল আলামিনে কৈছে মোৰ যে নিদৰ্শন, এইবোৰক এওঁলোকে অস্বীকাৰ কৰিছিল। কিযাবা, এই জালিমসকলে এইবিলাক কৰিছিল। ওয়া কুল্লা শাইইন আহসাইনাহু কিতাবা, কিন্তু আমি সব লিখি ৰাখিছোঁ। ওয়া কুল্লা শাইইন আহসাইনাহু কিতাবা, আমি সব এক কিতাব আকাৰে আমি সব লিপিবদ্ধ কৰি ৰাখিছোঁ, সংৰক্ষণ কৰি ৰাখিছোঁ। এটা এটা জুলুম, এটা এটা অসৎ কাম, এটা এটা বেয়া কাম, গুনাহৰ কথা আমি সব লিখি ৰাখিছোঁ। আমি সকলোৱে জানো যে আমাৰ লগত আল্লাহ ৰাব্বুল আলামিনে দুজন ফেৰিস্তা ৰাখি দিছে, সন্মানিত দুই ফেৰিস্তা। তো এওঁলোকে সব লিখা, আমি যি ভাল আৰু বেয়া কৰোঁ, তো এইদৰে লিখা চবৰ লগতে আছে, যিমান ভাল মানুহ থাকক অথবা বেয়া মানুহ থাকক, সকলো মানুহৰ লগতে এই দুজন ফেৰিস্তা আছে। তো আল্লাহ ৰাব্বুল আলামিনে কৈছে যে আমি সব লিখি ৰাখিছোঁ, সব সংৰক্ষণ কৰি ৰাখিছোঁ। ফাযুকু ফালান নাযিদাকুম ইল্লা আযাবা, ফাযুকু এতিয়া সোৱাদ গ্ৰহণ কৰা, এতিয়া মজা লোৱা, ফালান নাযিদাকুম ইল্লা আযাবা, আমি তোমালোকক একোৱে বঢ়াই নিদিওঁ, কেৱল মাত্ৰ আযাব, মানে শাস্তিৰ বাহিৰে আমি আৰু একোৱেই তোমালোকৰ বাবে বঢ়াই নিদিওঁ। চাওক, যেতিয়া মানুহ কষ্ট পাই থাকে আৰু তেতিয়া তাক কোৱা হয় যে আৰু এতিয়া মজা পাই আছোঁ, তো এইদৰে ক'লে মানুহৰ কষ্ট আৰু দ্বিগুণ হৈ যায়। তো এই জাহান্নামত তেওঁলোকে ইমান আযাব পাই থাকিব, আৰু তেতিয়া তেওঁলোকক কোৱা হ'ব যে এতিয়া মজা লওক, তহঁতক আৰু একোৱেই বৃদ্ধি কৰা নহ'ব, কেৱল মাত্ৰ শাস্তিৰ বাহিৰে। চাওক, তেতিয়া তেওঁলোকৰ কি পৰিস্থিতি হ'ব, তেতিয়া এই অহংকাৰ নাথাকিব যিটো আজি দুনিয়াত তেওঁলোকে কৰি আছে। আল্লাহ আমাক তাৰ পৰা ৰক্ষা কৰক। এইবাৰ আল্লাহ ৰাব্বুল আলামিনে জাহান্নামীসকলৰ বৰ্ণনা কৰিলে, এতিয়া আল্লাহ ৰাব্বুল আলামিনে জান্নাতৰ যিসকল বাহিনী হ'ব, এওঁলোকৰ কেনেকুৱা সুন্দৰ জীৱন হ'ব, এই সম্পৰ্কে আলোচনা কৰি আছে, যাতে মানুহ নিৰাশ হৈ নাযায়,
যাতে গুণাগাৰসকল নিৰাশ হৈ নাযায় যে আমাৰ এই শাস্তি হ'ব, আমাৰ কোনো উপায় নাই। সেইকাৰণে লগে লগে আল্লাহ ৰাব্বুল আলামিনে এইবাৰ জান্নাতৰ বৰ্ণনা দিয়া আৰম্ভ কৰিলে। যদি ভাল কাম কৰি যাওঁ তেনেহ'লে এই ফলাফলটো তোমালোকে ভোগ কৰিব পাৰিবা। চাওক কি, ইন্না লিল মুত্তাকিনা মাফাজা, আৰু মুত্তাকিসকলৰ বাবে আছে সাফল্য, ছাকচেছফুল এটা লাইফ, ছাকচেছ আছে মুত্তাকিসকলৰ বাবে। যিসকল পৰহেজগাৰ, যিসকলে আল্লাহক ভয় কৰে, এওঁলোকৰ বাবে আছে সাফল্য, ছাকচেছ। হাদাইকা ওয়া আ'নাবা, এওঁলোক থাকিব হাদাইকা মানে বাগানসমূহৰ মাজত, বাগ বাগিচাৰ মাজত থাকিব। আৰু ইয়াৰ তেওঁলোকৰ চাৰিওফালে থাকিব আ'নাবা, আঙুৰসমূহ, আঙুৰৰ গছ এনেকুৱা থাকিব, স্পেচিয়েল ফল থাকিব। ওয়াকাৱাইবা আতৰাবা, আৰু সমবয়স্কপূৰ্ণ যুৱতী তৰুণী থাকিব। মানে চাওক, আপোনাক যদি চব ফেচিলিটি দিয়া হয় এনেকুৱা এটা দুনিয়াত দিয়া হয় য'ত সকলো ধৰণৰ ফেচিলিটি আছে, আপুনি যি বিচাৰে তাত আছে, কিন্তু কোনো আপোনাৰ ৱাইফ নাই, তেনেহ'লে এই পৃথিৱীৰ শান্তি কিন্তু শান্তি নহয়। তো আল্লাহ ৰাব্বুল আলামিনে জান্নাতৰ হুৰ দ্বাৰা বিভিন্ন সুন্দৰী সমবয়স্ক যুৱতী হুৰ আল্লাহ ৰাব্বুল আলামিনে সেই মুত্তাকিক বিয়া পঢ়াই দিব। তো তেতিয়া সেই শান্তি আৰু দ্বিগুণ বৃদ্ধি হৈ যাব। আৰু হুৰৰ বৰ্ণনা এক বিশাল বৰ্ণনা আছে, কিন্তু আমি ইয়াত ইমান বেছিকৈ আলোচনা নকৰোঁ, আমাৰ এই সূৰা শেষ কৰিব লাগিব। তো সমবয়স্কা থাকিব তেওঁলোক, সমবয়সীয়া, আৰু এওঁলোক যৌৱন পৰিপূৰ্ণ থাকিব এওঁলোকৰ মাজত। আৰু জান্নাত যিসকলে যাব, পুৰুষসকলো এনেকুৱা যৌৱন থাকিব, আৰু এওঁলোককো বহুত হেণ্ডচাম কৰি দিয়া হ'ব। তো জান্নাতত গ'লে মানুহৰ দাড়ি নাথাকিব, মানুহ ইমান বয়সীয়াল নাথাকিব, চব য়ং হৈ যাব, আৰু সুন্দৰ চেহেৰা থাকিব, কোনো দুৰ্গন্ধ নোলাব গাৰ পৰা। আৰু মহিলাসকল, তৰুণীসকলকো বহুত সুন্দৰ কৰি দিয়া হ'ব, অত্যন্ত সুন্দৰ চেহেৰা তেওঁলোকক দান কৰা হ'ব। তাৰপিছত চাওক, ওয়াকা'সান দিহাqa, আৰু যিবিলাক পান পাত্ৰ হ'ব, এইবোৰ পৰিপূৰ্ণ হ'ব চৰ্বতৰ দ্বাৰা, পনীয়ৰ দ্বাৰা, পানীজাতীয় বিভিন্ন চৰ্বত থাকিব, আৰু এইবোৰ পৰিপূৰ্ণ থাকিব। লা ইয়াসমাউনা ফিহা লাগওয়ান ওয়ালা কিযাবা, আৰু জান্নাতত তেওঁলোকে কোনো অনৰ্থক কথা নুশুনিব, আৰু কোনো মিছা কথা তেওঁলোকে তাত শুনা নাপাব। যিবোৰ অপ্ৰয়োজনীয় কথা, এইবোৰ কিন্তু এটা বৰিং বস্তু হয়। আপুনি অপ্ৰয়োজনীয় ধেমালি, এইবোৰ এটা বিৰক্তিকৰ বস্তু। তো এইবোৰ জান্নাতত নাথাকিব, আৰু কোনো আপোনাৰ ওপৰত কোনো মিছা ইলজাম নলগাব, মানে শান্তিময় এটা জীৱন তেওঁলোকে লাভ কৰিব। কোনো ধৰণৰ অযথা কথা আৰু মিথ্যা বাক্যলাপ তেওঁলোকে তাত শুনিব নাপাব। জাযাআম মিৰ ৰাব্বিকা আতাআন হিসাবা, আৰু এয়া হ'ব যথোচিত পুৰস্কাৰ। জাযাআম মিৰ ৰাব্বিকা, আপোনাৰ প্ৰভুৰ তৰফৰ পৰা এয়া হ'ব উপযুক্ত। যেনেকৈ জাহান্নামীসকলক উপযুক্ত শাস্তি দিয়া হ'ব, ঠিক তেনেদৰে জান্নাতীসকলকো যথোচিত পুৰস্কাৰ তেওঁলোকক দান কৰা হ'ব। আতাআন হিসাবা, যথোচিত পুৰস্কাৰ। আপোনাৰ জাযাআম মিৰ ৰাব্বিকা, আপোনাৰ প্ৰভুৰ তৰফৰ পৰা এয়া হ'ব পুৰস্কাৰ। আতাআন হিসাবা, যথোচিত, মানে এনাফ হ'ব, যি পুৰস্কাৰ আল্লাহ দিব সেই এনাফ হ'ব।